বঙাইগাঁও জিলাৰ কীৰ্তনপাৰাৰ কলা আৰু বিজ্ঞান শাখাৰ অন্যতম শিক্ষানুষ্ঠান ছানশ্বাইন একাডেমীৰ বিদায় সভাৰ লগত সংগতি ৰাখি মেধাৱী ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা জনায় বিদ্যালয় কৰ্তৃপক্ষই। আসিৰ-উদ্দিনৰ সভাপতিত্বত অনুষ্ঠিত বিদায় সভাত উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাত অৱতীৰ্ণ হ'ব লগা ৬০গৰাকী কলা আৰু বিজ্ঞান বিভাগৰ ছাত্ৰ-ছাত্ৰীক বিদায় জনায়। বিদায় সভাৰ পিছত একাডেমীৰ পৰা শিক্ষাৰ্থীয়ে প্ৰথম বিভাগত উত্তীৰ্ণ হোৱা ১৩জন ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা জনায়। ইয়াৰে ৭গৰাকী ছাত্ৰীয়ে চৰকাৰী স্কুটি লাভ কৰিছে। সভাত মানিকপুৰ আঞ্চলিক মহাবিদ্যালয়ৰ প্ৰবক্তা ফজাৰ আলী আহমেদ, কীৰ্তনপাৰা গাঁও পঞ্চায়তৰ প্ৰাক্তন সভাপতি সুনীল বৰ্মন, পৰিচালনা সমিতিৰ সভাপতি নুৰুল আমিন উপস্থিত থাকি ছাত্ৰ-ছাত্ৰীক উদ্দেশ্যি গুৰুত্বপূৰ্ণ ভাষণ আগবঢ়ায়। আমার মাঝে আরো বহুত বক্তা আছে কবলে গেলে বহু খবর লগা কিছু দিয়ে কোন ছাত্র স্ত্রী হওয়া আর তোমালোকক অনুসরণ কৰি আমাৰ কিশোৰ ল'ৰা ছোৱালী তোমালোকৰ ওচৰৰ পৰা আমাৰ আশা থাকিল যে যেতিয়া গাঁওপঞ্চায়তৰ প্ৰেচিডেণ্ট আছিলোঁ এজন বন্ধু সেই ফাৰ্ষ্ট টাইমৰ আমাৰ ডিচিপ্লিন নাই আমাৰ কথাবিলাক মই পালোঁ মানে মোৰ স্কুটি হয় আৰু এক্সাম দিয়াৰ ফলত হাৰ্ডৰ কৰাৰ ফলত এইটো পালোঁ। সেইকাৰণে মই তেখেতক কওঁ যাতে তেখেতে ভালকৈ পঢ়ে আৰু ইমানো নহয় 60% পালে পাই যাব আৰু তো এইবিলাক দুখীয়া মানুহ তাৰ কাৰণে ভালেই হ'ব। সেইকাৰণে হাৰ্ডত কৰিব লাগে, হাৰ্ডত কৰিলে পাব স্কুটিখন, নিজৰো ভাল হ'ব কলেজৰ কাৰণে আৰু